হাই ফ্ৰেণ্ডছ, ৰাণা মানসিছ ব্লগলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো খুব ধুনীয়া এটা টপিক আৰু সেই টপিকটো হ'ল সাইক্লিং আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী। ইয়াৰ মাজতে মই আপোনালোকক জনাব বিচাৰিছো যে বাইসাইকেলখনৰ জন্ম কেনেকৈনো হ'ল বা আমাৰ মাজলৈ সাইকেলখন কেনেকৈনো আহিলে। পোন প্ৰথমবাৰৰ বাবে 1791 খ্ৰীষ্টাব্দত ফ্ৰান্সৰ কমে ডা চিভাৰক নামৰ এজন লোকে এখন বাইসাইকেল সাজি উলিয়াইছিল, কিন্তু সেই সাইকেলখনত কোনো ধৰণৰ পেডেল নাছিল। তাৰ পিছত 1817 খ্ৰীষ্টাব্দত জাৰ্মানীৰ বৰন নামৰ মানুহ এজনে সেই সাইকেলখনত ঘূৰাব পৰাকৈ হেণ্ডেল আৰু দুটা চকা লগাই ঘূৰি ফুৰিব পৰা ব্যৱস্থা কৰিলে, কিন্তু সেই সাইকেলখন সম্পূৰ্ণ কাঠেৰে সজোৱা হৈছিল, কাৰণ তেতিয়াৰ দিনত কোনো ধৰণৰ ধাতুৰ যন্ত্ৰপাতি ওলোৱা নাছিল। তাৰ পিছত দিন বাগৰাৰ লগে লগে 1880 খ্ৰীষ্টাব্দত জেমছ ষ্টাৰ্লি নামৰ এজন ইংৰাজ লোকে সেই একে আকৃতিৰে এখন চাইকেল সাজি উলিয়ালে। তাত তেখেতে চকা দুটা লোহাৰ ফ্ৰেমৰ, দীঘলীয়া স্পক, কঠিন টায়াৰ আৰু এডাল লোহাৰ চেইন সংলগ্ন কৰিলে। লগতে বহা আসনখন এটা নিৰ্দিষ্ট উচ্চতাত স্থাপন কৰিলে, যাতে বহা আৰোহীয়ে আৰামেৰে বাইসাইকেলখন চলাই যাব পাৰে। ইয়াৰ মাজতে মই আপোনালোকক আৰু এটা কথা জনাই থ'ব বিচাৰিছোঁ যে বাইসাইকেলখনৰ বৰ্তমান অৱস্থা পাবলৈ প্ৰায় 200 বছৰ লাগিছিল। এতিয়া আমি চাওঁ আহকচোন চাইক্লিং আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী। 1 নম্বৰটো হ'ল চাইকেল চলোৱাটো আমাৰ শৰীৰৰ বাবে এটি ভাল ব্যায়াম। তাৰ বাবে আপোনালোকে প্ৰতিদিনে এঘণ্টাকৈ হ'লেও চাইকেল চলাবলৈ চেষ্টা কৰক। 2 নম্বৰটো হ'ল আপোনালোকে যদি শৰীৰৰ ওজন কমাব বিচাৰিছে তেতিয়াহ'লে নিয়মিত চাইকেল চলোৱাৰ অভ্যাস কৰি লওক। 3 নম্বৰটো হ'ল নিয়মিত চাইকেল চলালে শৰীৰত সহজতে বয়সৰ চাপ নপৰে। 4 নম্বৰটো হ'ল শৰীৰৰ মাংসপেশীৰ গঠন মজবুত কৰি ৰখাত চাইক্লিং অতি ভাল ব্যায়াম। বিশেষকৈ শৰীৰৰ তলৰ অংশ গঠনত চাইকেলৰ বিশেষ অৱদান আছে। 5 নম্বৰটো হ'ল নিয়মিত চাইকেল চলালেও মানসিক স্বাস্থ্যৰ উন্নতি সাধন হয় বুলি এক সমীক্ষাত পোৱা গৈছে। ইয়াৰ উপৰিও চাইকেল চলোৱাৰ বহুখিনি সুবিধাও আছে, আৰু সেই সুবিধাবোৰ হ'ল 1 নম্বৰটো হ'ল চাইকেলখন চলোৱাৰ বাবে আমাক কোনো ধৰণৰ ইন্ধনৰ প্ৰয়োজন নহয়। 2 নম্বৰটো হ'ল চাইকেলখনে কোনো ধৰণৰ শব্দ প্ৰদূষণ হ'বলৈ নিদিয়ে। 3 নম্বৰটো হ'ল চাইকেলখনে বায়ু প্ৰদূষণ হ'বলৈও নিদিয়ে। 4 নম্বৰটো হ'ল চাইকেলখন চলাই থাকোঁতে যদি আমি কিবা কাৰণত পৰি যাওঁ তেতিয়াও চাইকেলখনে আমাক কোনো ধৰণৰ বিশেষভাৱে ক্ষতি কৰিব নোৱাৰে। 5 নম্বৰটো হ'ল চাইকেলখনৰ দামো কম, সকলো শ্ৰেণীৰ লোকে ইয়াক ব্যৱহাৰ কৰিব পাৰে। চাইকেলখন যিদৰে আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী, সেইদৰে পৰিৱেশৰ ক্ষেত্ৰতো উপকাৰী। বহুতে চাইকেলখন আনন্দৰ বাবেহে চলায়, কিন্তু এই উপকাৰিতাসমূহৰ বিষয়ে জানিব পাৰিলে সকলোৰে উৎসাহ নিশ্চয় বহুগুণে বৃদ্ধি পাব। তাৰ বাবে আপোনালোকে এই ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব। আহক সকলোৱে মিলি আমি চাইকেল চলাওঁ আৰু এখন প্ৰদূষণমুক্ত সমাজ গঢ়ি উঠাত সহায় কৰোঁ। এই ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা নতুন ভিডিঅ' এটাৰ সৈতে মই আপোনালোকক পুনৰ লগ পাম। আজিলৈ আহিছোঁ, নমস্কাৰ।